আৰু বলক আজি দিনটো মাজলৈ যাওঁ। এয়া আজি ৰাতিপুৱাতে ওলাইছোঁ গুৱাহাটী এয়াৰপৰ্ট অভিমুখে, যিহেতু আজি ল'ৰা যাবগৈ কৰ্মক্ষেত্ৰলৈ, তাক থ'বলৈ ওলাইছোঁ। আৰু পিছবেলালৈ আকৌ ছোৱালী মানে ৰিয়া আৰু লিজা যাব, গতিকে সিহঁত দুজনীকো আনিব লাগিব। আৰু আহি এয়া দেখিছেই নহয়, বেছি সময় নালাগে, পটককৈ পালোহিয়ে, যিহেতু ইমান বেছি ৰাস্তাত ভিৰ নাছিলে। আৰু আজি বতৰটো ইমান কোমল, মানে এয়া হৈ আছে, ঠাণ্ডা হৈ আছে, আৰু বৰ বেছি ভিৰ ভাড়াক্কাও নাছিলে। এয়া আহি পাই গ'লোঁ এয়াৰপৰ্ট। এই সময়কণ বৰ বেয়া লাগে। সিহঁত যেতিয়া আহে তেতিয়া কিন্তু খুব ভাল লাগে, আৰু এতিয়া যাবৰ সময়ত মনটো একেবাৰে দুখেৰে উপচি পৰে। আচলতে ল'ৰা ছোৱালী ডাঙৰ হ'লেও মাক দেউতাকৰ কাৰণে সৰু নিচিনাই হৈ থাকে। আৰু এইটো গুৱাহাটীৰ হৈছে নতুন এয়াৰপৰ্টটো। আৰু এইটো ৰাস্তাৰে যিহেতু অহা নহয়, গতিকে দেখাই নাছিলোঁ, আজি ভালকৈ দেখিলোঁ। আৰু এইখন হৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যিখন নতুনকৈ বনাই আছে ব্ৰিজখন, সেইখন। আৰু এইয়া চাওকচোন, লাচিত ঘাটটো অকণমান দেখাই দিলোঁ। সকলোৱে দেখিছে, তথাপিতো আৰু ভিডিঅ' কৰিলোঁ কাৰণে দেখাই দিলোঁ। আৰু এইফালে আহি পালোঁ ঘৰ। আহিয়ে কি লৈছোঁ একেবাৰে ভাত বনাবলৈ। আৰু ভাত বনোৱাটো আৰু দেখুওৱা নাই, যিহেতু আজি বৰ লৰালৰি, জায়ে মাছ বনায়েই থৈছিলে, আৰু মই ভাত বাঢ়োঁতে অকণমান দেখাই দিছে। আৰু তাই যোৱাৰ সময়ত যিহেতু একদম চিম্পুল খাই, গতিকে একো নাই, দালি এইয়া অকণমান কিবাকিবি আছিলে, আৰু জায়ে যিহেতু মাছ বনাইছে, পদিনা চাটনি, এনেকৈয়ে ভাতকেইটা খাবলৈ লৈছোঁ। আৰু আজি গোটেইখিনি একেলগে খোৱা নাই, যিহেতু লৰালৰি। ৰুলাই ক'লে মানে ওপৰত মই খাওঁ, আপুনি এনেকৈয়ে খাওক, যিবোৰ বনাইছোঁ সেয়া আমি শ্বেয়াৰ কৰি ল'লোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ, আৰু এতিয়া বাজি গৈছে ৰাতি 7টা, মানে 8টাই বাজিব হৈছে, 40 হ'ল, 7:40 হ'ল। আৰু এয়া ভাত পানী খাই ওলালোঁ আকৌ ৰিয়া আৰু লিজাক থ'বলৈ এয়াৰপৰ্ট অভিমুখে। আজি দিনটো এনেকৈয়ে গৈছে, আৰু খুবেই দুখ লাগে সিহঁতক থ'বলৈ অহাৰ সময়ত। তথাপিতো ৰিয়া আৰু লিজাৰ সিহঁত দুজনীয়ে যিহেতু এটা লগ আছে ঘৰৰে দুইজনী, গতিকে মনটো সেইটোও এটা শান্তিও পাওঁ। সিহঁতে মানে নিজৰ ভিতৰতে সুখ দুখ বা ইটো সিটো শ্বেয়াৰ কৰিব পাৰে। এই ৰিকটোলৈহে বৰ বেয়া লাগে, সি অকলে থাকে যিহেতু। তাত বাৰু লগ আছে, তথাপিতো তাহাঁতে যে ঘৰৰে লগ এটা পাইছে, মানে ভগৱানক সদায় তাকে মই এয়া কৰোঁ দেই, ধন্যবাদ জনাওঁ। ইমান দূৰত লগ এটা পোৱাটো ডাঙৰ কথা। আৰু এয়া সিহঁতি পালেহিয়ে নহয়, আৰু সিহঁত দুজনীক থৈ লওঁ ৰ'ব, তাৰ পাছতে দেখাই আছোঁ বাৰু কি কি কৰোঁ কি কি নকৰোঁ। আৰু এয়া দেখিছে নহয়, যোৱাৰ সময়ত আৰু মানে হেৰি হয়, পটককৈ সোমাই যাবলৈও ইচ্ছা নকৰে, আৰু এওঁ গাড়ীখন পাৰ্ক কৰি আহি পোৱা নাছিলে। এয়া দেখিছে নাই, হাত এৰিয়ে নিদিয়ে, হাততে একে ধৰি থাকে। তাৰপাছত এওঁ পালেহি, এয়া সিহঁতি সোমাই গ'ল। আৰু মানে এয়া লাগে, এৰি থৈ যাবলৈ মন নকৰে। আৰু এইফালে ৰাতিপুৱা উঠিছিলোঁ অকণমান ফটো, যে তাকো আপলোড কৰি দিলোঁ, ৰিকৰ লগত উঠা। আৰু এইফালে ইহঁতৰ লগত পিছবেলা উঠিছিলোঁ, তাকো অকণমান থৈ দিলোঁ, যিহেতু কেতিয়াবা চাবলৈ বৰ মন যায় ন, এনেকৈ কেতিয়াবা ভিডিঅ'টো চাই বহুত ভাল লাগে, পুৰণা ভিডিঅ'বিলাক চাই। আৰু এয়া অকণ আপোনালোককো দেখালোঁ। আৰু এইফালে মই সিহঁতলৈ সিদিনাখন বনাইছিলোঁ পিঠা, মানে বৰ পিঠাই আৰু দিয়কচোন, কিন্তু মোৰ ইয়াত গুড় নাছিলে, মানে মিঠৈটো নাছিলে। কিছুমানে গুড় বুলি কয়, কিছুমানে মিঠৈ বুলি কয়, গতিকে দুইটা শব্দ ইউজ কৰিছোঁ, বুজি পাব। আৰু একাপ লৈছোঁ পিঠাগুড়ি, আধা কাপ লৈছোঁ চুজি, আৰু আধা কাপ লৈছোঁ ব্ৰাউন চুগাৰ। আৰু তাতে মই দি দিছোঁ অকণমান চফ গুটি, এনেকৈ ভাল লাগে। আৰু কেতিয়াবা এইটো গাখীৰ দিও ঘুটিব পাৰি, মই পিছে আজি পানী দিয়ে ঘুটিলোঁ, কাৰণ গাখীৰ দি ঘুটিলে কি হয়, কেতিয়াবা বেয়া হৈ যাব বুলি ভাবোঁ সোনকালে। এচামুচ দিছোঁ বেকিং পাউডাৰ, বৰ বেছি নিদিলেও হয় বেকিং পাউডাৰ, বিশেষকৈ গুড় দিলে, মানে মিঠৈ দিলে নালাগে ইমান বেকিং পাউডাৰ। আৰু এয়া লৈছিলোঁ মই টুনা ফিছ বনাবলৈ ৰাতি, যোৱাকালি মাছো বনাইছিলোঁ, মাংসও বনাইছিলোঁ, শনিবাৰ যদিও ল'ৰা ছোৱালী দুটা যিহেতু যাবগৈ, কিন্তু ভিডিঅ' কৰা নহ'ল। এইটো অকণ কেপচাৰ কৰি থৈছিলোঁ, তাকে আপলোড কৰিলোঁ। আৰু তেন্তে আজিলৈ